নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পুনৰ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো তেনেই সাধাৰণ আৰু খাবলৈ খুব সোৱাদ হয়। হৈছে নিমকি। গতিকে আমি আজি নিমকি কেনেকৈ ঘৰতে সহজে বনাব পাৰি চাওঁচোন আহক। মই লৈছোঁ ইয়াত 200 গ্ৰামমান ময়দা আৰু এইফালে ইয়াত আছে 1.5 চামুচ বেকিং সোডা আৰু নিমখ আৰু এয়া কালজিৰা আৰু 2 টেবুল চামুচ ৰিফাইণ্ড তেল আৰু অলপ পানী। আমি এইখিনি বস্তুৰে অতি সহজে নিমকি বনাব পাৰিম। এতিয়া মই প্ৰথমে ইয়াত বেকিং সোডা দিছোঁ। ইয়াত মই 1.5 চামুচ লৈ থৈছোঁ। এই গোটেইখিনি মই দি দিছোঁ আৰু এয়া কালজিৰা আৰু নিমখটো সোৱাদ অনুযায়ী দিব, বৰ বেছি হ'লে খাবলৈ বেয়া হ'ব। আৰু এয়া ৰিফাইণ্ড তেল দিছোঁ। এতিয়া এইখিনি মই গোটেইখিনি ভালকৈ মিলাই ল'ম। এইখিনি এতিয়া তেল দি ল'লোঁ মই। এতিয়া ইয়াত অলপ পানী দিম। অলপ পানী দি মাৰিব, নহ'লে বেয়া হৈ যাব। এতিয়া পানী দি ভালকৈ মাৰি ল'ম মই। আটা মৰা নিচিনাকৈ মাৰিব লাগিব আমি ভালকৈ। আৰু অকণমান পানী দি এইখিনি এতিয়া মই ভালকৈ মাৰি ল'লোঁ। অলপ বেছিকৈ মাৰিলে বস্তুটো বনাওঁতে কোমল হয় আৰু খাবলৈও ভাল হয়। এইখিনি এতিয়া মই ভালকৈ মাৰি লোৱা হৈ গ'ল। এতিয়া অলপ দেৰি 10-15 মিনিটৰ কাৰণে আমি থৈ দিম এইখিনি। তাৰপিছত বনাম। এতিয়া অলপ দেৰি থৈ দিওঁ। এয়া মই এইখিনি এতিয়া উলিয়াই ল'লোঁ আৰু এতিয়া মই আটা লাডু সমানকৈ গোল গোল কৰিম। এতিয়া মই এইখিনি কৰি ল'লোঁ গোল। তাৰপিছত মই এতিয়া ৰুটিৰ নিচিনাকৈ বেলি ল'ম। বেলাটো আপোনাৰ যেনেকুৱা হ'লেও হ'ব, খালি অকণমান ডাঠকৈ থ'ব লাগে, বৰ বেছি পাতল হ'লে বেয়া হয়। এয়া মই এতিয়া এখন বেলা মোৰ হৈ গ'ল। এতিয়া মই নিমকি আকাৰত কাটি ল'ম। আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে কাটিব পাৰে। মই এনেকৈ কাটিছোঁ। এনেধৰণে কাটি লৈছোঁ। সৰুকৈও বেলি ল'ব পাৰে আপোনাৰ সুবিধা অনুসৰি। মই অকণমান ডাঙৰকৈ বেলি লৈছোঁ। গোলটো যদি ডাঙৰ হয় তেতিয়াহ'লে অকণমান বেলাটো ডাঙৰ হ'ব, আৰু গোলটো যদি সৰুকৈ লয় তেতিয়াহ'লে বেলাটো সৰু হ'ব। শ্বেপটো আপুনি নিজৰ মনৰ অনুসৰি দিব পাৰে, নিজৰ কথা। এয়া মোৰ বেলা হৈ গ'ল। এতিয়া মই কেৰাহীত এইফালে তেল দি থৈছোঁ। ৰিফাইণ্ড তেল দি থৈছোঁ।
গৰম হ'লনে মই চাই লওঁ প্ৰথমে। গৰম হৈছে আৰু এতিয়া মই এইখিনি এৰুৱাই লওঁ। এয়া চাওক অতি সহজে খাই গৈছে। মৰাটো যদি একদম ধুনীয়াকৈ মাৰি লয় তেতিয়াহ'লে আপোনাৰ এনেকৈ এৰুৱাওঁতে কোনো দিগদাৰ নহয়। এতিয়া এইখিনি মই কেৰাহীত দি দিম আৰু একেবাৰে চিমত দিব, নহ'লে একেবাৰে দেৰি যাব আৰু লাহে লাহে লৰাই দিব। এয়া চাওক এতিয়া মই লাহে লাহে লৰাই আছোঁ আৰু এনেকৈ লাহে লাহে লৰাই থাকিব 5 মিনিটমান। দেখিছে ৰংটো আপোনাৰ নিমকি নিচিনা হৈ উঠিছে, প্ৰায় হৈছে আৰু অকণমান এনেকৈ থকা পিছতে মই উঠাই দিম। এইখিনি প্ৰায় হৈছে, এতিয়া মই এইখিনি কাঢ়ি দিম। এয়া চাওক আপুনি শব্দ শুনিয়ে গম পাব মচমচীয়া হৈছে আৰু দেখিবলৈও খুব ধুনীয়া সুন্দৰ হৈছে। আৰু বেছি দেৰি ভাজিলেও ৰঙা পৰি যাব, গতিকে আপোনালোকে বেছি দেৰি ভাজিব নালাগে। এতিয়া মই বাকী থকা এইখিনিও দি দিওঁ। একেলগে গোটেইখিনি দিয়া নাই, যিহেতু একেলগে দিলে ভজাটো অকণমান বেয়া হয়, মই সেইকাৰণে অলপ অলপকৈ ভাজিছোঁ। এতিয়া মই এনেকৈ গোটেইখিনি ভাজি লওঁ। আপুনি দেখিছে সুন্দৰ হৈছে। এনেকৈ আমি গোটেই সম্পূৰ্ণ এনেকৈ লাডুখিনি গোটেইখিনি মই বনাই পেলাম আৰু এয়া আপুনি চাব পাৰে যে কিমান ধুনীয়া মচমচীয়া হৈছে। এয়া চাওক খাবলৈও কোমল আৰু ফচফচীয়া হৈছে। এয়া চাওক মই গোটেইখিনি বনাই পেলালোঁ লাডুকেইটা, আৰু আপোনালোকেও এনেকৈ বনাব, ঘৰত ভাল হ'ব। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।